যোৱা কেইদিনৰ ভিতৰত আমাৰ বৰভূমিত মাননীয় দাউৰাও দেশেপ নাৰ্জাৰী বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি লগতে অল BTT কন্ট্ৰেক্টৰ এছ'চিয়েশ্যনৰ মাননীয় জেনেৰেল ছেক্ৰেটাৰী বিক্ৰম दैमारी আৰু বাক্সা ডিষ্ট্ৰিক্টৰ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু এটা সময়ত সশস্ত্ৰ সংগঠনৰ বিপ্লৱী BLTৰ নেতা প্ৰাক্তন নেতা হিতেশ দেৱৰ কিছু কথাটো লৈ আৰু একেটাৰ ওপৰৰ কিছুমান নতুনকৈ উগ্ৰপন্থী সংগঠন খোলাৰ প্ৰস্তুতি চলোৱাই আছে বুলি অসম পুলিচে তেওঁৰ ওপৰত চোকা দৃষ্টি ৰাখি আৰু তেওঁৰ ওপৰত অস্ত্ৰ পোৱা বুলি বাতৰি পৰিৱেশন কৰিছে। এই বাতৰি পৰিৱেশন কৰাৰ পিছত বৰভূমিত এতিয়া বহু কথা লৈ সিজনে সিজনৰ ওপৰৰ বাৰ্তা আলাপ চলি আছে আৰু BPF দলৰ কিছু BPF দলৰ পৰাও কিছুমান স্পষ্টীকৰণ দিয়া হৈছে যে মাননীয় হিতেশ দেৱৰ ঘৰত প্ৰথম হিতেশ বসুমতাৰী যিটো পত্নী কোৱা মতে এইটো পলিটিকেল এটা ষড়যন্ত্ৰ বুলি তেওঁ আখ্যা দিছে, কিয়নো প্ৰথম পৰ্যায়ত তেওঁক লৈ এখেতৰ ঘৰত তালাচী চলোৱা হৈছিল। তালাচী চলোৱা সময়ত প্ৰথম সময়ত এই অস্ত্ৰটো পোৱা নাছিল বুলি এখেতৰ যিটো পত্নী মিডিয়াৰ থ্ৰুদি জানিবলৈ দিছে। লগতে তেওঁলোকক ধৰাৰ পিছত বৰভূমিত বেয়াকৈ যিটো ঢৌ এতিয়া বলি আছে, যাক লৈ বিভিন্ন নিউজ পৰ্টেলবিলাকে বড়ো জনজাতিৰ মাজত নতুনকৈ সশস্ত্ৰ সংগঠন চলোৱাৰ প্ৰস্তুতি চলাই আছে বুলি তেওঁলোকে কৈ আছে। আৰু নিউজ চেনেলত বৰভূমিত নতুনকৈ বন্দুকধাৰী সংগঠন খোলাৰ কাৰণে যিটো চিন্তা চৰ্চা কৰিছে তাক লৈ বাতৰি পৰিৱেশন কৰিছে। মাত্ৰ এটা চেনেল নহয়, বহুতো নিউজ চেনেল, অসমীয়া নিউজ চেনেলত বড়োবিলাকৰ মাজত BTR চুক্তি হোৱাৰ পিছতো বড়োবিলাকে নিজৰ যিটো সাংবিধানিক অধিকাৰ ভাৰত সংবিধানৰ অধীনত থকা 2 আৰু 3 আৰ্টিকলক লৈ যিটোৱে বড়োবিলাকে আজিলৈ 56 বছৰ উদয়াচলৰ পৰা BTR সময়লৈকে যিটো তেওঁলোকৰ ষ্টেণ্ডিং ডিমাণ্ড আছে, এই ষ্টেণ্ডিং ডিমাণ্ডক লৈ বড়ো সংগঠনৰ মাজত কিছু খেলিমেলি হোৱা যেন দেখা পাইছোঁ। আৰু BTR একৰ্ডৰ থ্ৰুৱেদি দ্বাৰে যিবিলাক বড়োবিলাকক দফাত দিয়া হৈছে, এই দফাত দিয়া যিটো এগ্ৰিমেণ্ট, এই দফাত থকা এগ্ৰিমেণ্টবিলাক বৰ্তমানলৈকে সফল হোৱা নাই, যাক লৈ চুক্তিকাৰী নিখিল বড়ো ছাত্ৰ সন্থা, UPPO আৰু প্ৰাক্তন NDAB নেতাসকলে এই BTR চুক্তিখন কেনেকৈ ৰূপায়ণ কৰিব পাৰে তাক লৈ 10 তাৰিখে দিল্লীত তেওঁলোকে বৈঠক বহিছিল। আৰু এই বৈঠকৰ দ্বাৰে গৃহ মন্ত্ৰালয়ৰ যিটো আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ বিষয়ববীয়াসকলে মাৰ্চৰ মাজতে বড়োবিলাকৰ যিটো ডিমাণ্ড কৰিছিল আৰু BTR চুক্তিৰ যেনেকৈ সঠিক টাইমত ৰূপায়ণ হ'ব লাগিছিল, সঠিক টাইমত ৰূপায়ণ নকৰাৰ কাৰণে বৰ্তমান অসমত বৰভূমিত এই BTR চুক্তিটো লৈ কিছুমান ভুল বুজাবুজি আমাৰ সংগঠনৰ মাজত চলি আছে। আৰু কিছুমান ডিপাৰ্টমেণ্টবিলাকত ডাইৰেক্টলি অসম চৰকাৰে টানি নিয়াৰ কাৰণে
কিছুমান দল সংগঠনে যিটো 16টা ডিপাৰ্টমেণ্ট BTCৰ পৰা তেওঁলোকে উঠাই লৈ যোৱাৰ কথা, বিভিন্ন কথাক লৈ বৰভূমিত কাজিয়া ফেচাল ছ'চিয়েল মিডিয়াত চলি আছে। আৰু এই যিটো বড়োৰ নেতাবিলাকৰ মাজৰ যিটো ভুল বুজাবুজি, তাক সমাধান কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মাননীয় দীপেন বড়োদেৱে চেষ্টা চলাই থকা আমি দেখা পাইছোঁ। আৰু এখেতৰ যিটো দিল্লীৰ যিটো BTR চুক্তিক লৈ যিটো টক বহিছিল, এই টকৰ থ্ৰুৱেদি মাৰ্চৰ চুক্তিৰ দফাত থকাবিলাক মাৰ্চৰ মাজতে তেওঁলোকে 90% তেওঁলোকে সফল কৰিব, আইনৰ পৰিৱৰ্তন কৰিব বুলি কথা দিয়াৰ কথা তেওঁ নিজৰ মন্তব্যত কৈছে। তাৰপিছতে বড়োভূমিত জানুৱাৰী 10 তাৰিখৰ পিছত যেতিয়া অসমীয়া নিউজ পৰ্টেলবিলাকৰ বড়োভূমিত আকৌ নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ যিটো প্ৰস্তুতি চলোৱাৰ কথা কৈ আছে, আৰু বিভিন্ন চেনেলৰ বিভিন্ন কথাৰে বাতৰি পৰিৱেশন কৰা আমি দেখা পাই আহিছোঁ। আচলতে বড়োভূমিত BNL নতুনকৈ সশস্ত্ৰ সংগঠন খোলোৱাৰ যিটো কথা নিউজ চেনেলবোৰত বৰ্তমান প্ৰকাশ কৰি থকা আমি দেখা পাইছোঁ, যাৰ ছুটিকৈ BNLA বড়ো নেশ্যনেল লিবাৰেশ্যন আৰ্মি, যাক চমুকৈ BNLA নামৰ সংগঠন খোলাৰ প্ৰাক্তন MLA মাননীয় হিতেশ দেৱে অস্ত্ৰ তেওঁলোকৰ অৱদান দিয়াৰ কথা স্পেচিয়েল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ অসমৰ তেওঁ নিজৰ মন্তব্যৰ তেওঁ প্ৰেছ মিডিয়াৰ থ্ৰুৱেদি বা সাংবাদিকসকলে সোধাৰ তেওঁ ইয়াৰ বিষয়ে কয়। আৰু বড়োভূমিত আকৌ ৰক্তাক্ত হ'বলৈ দিয়া নহ'ব, আৰু যিকোনো প্ৰকাৰে পুলিচ প্ৰশাসনে কণ্ট্ৰলত আনি BTCত কেনেকৈ বা BTRত কেনেকৈ শান্তি সমাধান কৰিব পাৰে, আৰু বিভিন্ন জাতি গোষ্ঠীৰ মাজত বৰ্তমান কমতাপুৰ সৃষ্টিৰ কৰা কথাটো লৈ অসম আৰু স্পেচিয়েলি BTR পাৰ্টত কোচ ৰাজবংশীসকলে আক্ৰাচুৰ দ্বাৰে কিছু বাতৰি পৰিৱেশন কৰি থকা দেখা পাইছোঁ। আৰু লগতে BTCৰ অধীনত বা BTRৰ অধীনত থকা যিকোনো অঞ্চল কেতিয়াও কমতাপুৰক এৰি দিয়া নহ'ব, আৰু কমতাপুৰ সৃষ্টি কৰাত বাধা প্ৰদান কৰা বুলি আক্ৰাচুৰ কিছুমান নেতাবিলাকে দীপেন বড়োৰ ওপৰত কৈছে। আৰু তেওঁলোকে কৈছে যে এইটো কমতাপুৰৰে মাটি তেওঁলোকে যিকোনো প্ৰকাৰে তেওঁলোকে লোৱাৰ বা কমতাপুৰৰ সোমোৱাৰ কথাটো লৈ বৰ্তমান যিটো প্ৰেছ মিডিয়াৰ থ্ৰুৱেদি কথা বা দাবী ধমকি দি থকা আমি দেখা পাইছোঁ। গতিকে চৰকাৰ ফালৰ পৰা তেওঁলোকে কৈ আছে যে জানুৱাৰী 26 তাৰিখে অসমৰ 6টা জিলা লগতে আৰু BTRৰ চিৰাং আৰু কোকৰাঝাৰত থকা কিছু অংশক লৈ কমতাপুৰ স্বায়ত্তশাসিত বা কমতাপুৰ ছেপাৰেট ষ্টেট বা ইউনিয়ন টেৰিটৰী গঠন কৰাটো বাস্তৱত ৰূপায়িত হ'ব বুলি কিছুমান ৰাজবংশীসকলৰ নেতাবিলাকে মিডিয়াৰ থ্ৰুৱেদি কথা কৈ আছে। কিন্তু অসম চৰকাৰৰ ফালৰ পৰা মাননীয় হেমন্ত বিশ্ব শৰ্মা দেৱক যেতিয়া সাংবাদিকবিলাকে সুধিছিল অসমত বৰ্তমান বা অসমৰ কিছু অংশক লৈ কমতাপুৰৰ যিটো সোমোৱাৰ যিটো জিঅ'গ্ৰাফিকেল বাউণ্ডাৰী তাৰ সম্পৰ্কে সোধাত তেওঁ কৈছিল মইতো লেচনত নাই, কমতাপুৰ ৰাজ্য সৃষ্টি কৰাৰ কথা মোৰ লেচনত বা মোৰ নলেজত বৰ্তমান
নাই বা মই ইয়াৰ বিষয়ে ক'ব নোৱাৰে, ঠিক তেনেকুৱা কথা তেওঁ ইংগিতেৰে কৈছে। আৰু এই কমতাপুৰ ৰাজ্য সৃষ্টি কৰাৰ বিৰত থাকি তেওঁ ইয়াৰ বিষয়ে কথা বাৰ্তালাপ নকৰিলে। বৰ্তমান বৰভূমিত যিটো সশস্ত্ৰ সংগঠন খোলাৰ যিটো প্ৰস্তুতি চলোৱাৰ কথা অসমত থকা অসমীয়া নিউজ চেনেলবোৰত বৰ্তমান ইয়াৰ বিষয়ে বাতৰি পৰিৱেশন কৰি থকা দেখা গৈছে। আৰু মই মোৰ বন্ধু এজন ইউটিউবাৰৰ পৰা মই যিটো NLFBৰ যিটো তেওঁলোকৰ প্ৰেছ বিবৃতি দিয়া যিটো তেওঁলোকৰ ৰাইটিং পেড, এই ৰাইটিং পেডত মই ভালদৰে চাইছোঁ আৰু চোৱাৰ পিছত গম পাইছোঁ যে এই ৰাইটিং পেডত কোনো চিল মোহৰ নোহোৱাকৈ এই ৰাইটিং পেডখন নিউজ চেনেলবোৰত প্ৰকাশ কৰা হৈছে। কিন্তু আচলতে বড়ো ভূমিত নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ যিটো প্ৰস্তুতি চলোৱাৰ কথা বাৰে বাৰে অসমীয়া নিউজ চেনেলবোৰত প্ৰকাশ কৰি আছে। কিন্তু আমি ভালদৰে এই ৰাইটিং পেডৰ ওপৰত নজৰ ৰাখি আমি অধ্যয়ন কৰাৰ নিতান্ত প্ৰয়োজন আছে বুলি মই ভাবোঁ। কিয়নো যিকোনো দল সংগঠন, ইভেন ক'বলৈ গ'লে আত্মসহায়ক গোট, যাক আমি চেল্ফ হেল্প গ্ৰুপ বা অন্যান্য সৰু সুৰা গোট গাঁৱত থাকে, তেওঁলোকৰো নিজাববীয়াকৈ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী নিজাববীয়াকৈ চিলমোহৰ থাকে। আৰু কিবা এটা কাৰণত এই ৰাইটিং পেডটো ব্যৱহাৰ কৰিলে বা কোনোবা কাৰ্যালয়ত বা বিষয়াববীয়াক এইটো দিব লাগিলে তেওঁলোকে চিলমোহৰ দি আমি দৰখাস্তটো দিব লগা হয়। কিন্তু যিটো বৰ্তমান বৰভূমিত নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ যিটো তেওঁলোকৰ ৰাইটিং পেড, এই ৰাইটিং পেডত আপুনি ভালদৰে নজৰ ৰাখিলে গম পাব যে ইয়াত এই ৰাইটিং পেডত আচলতে ইয়াৰ ৰাইটিং পেডত বড়ো নেশ্যনেল লিবাৰেশ্যন আৰ্মি ফ্ৰণ্ট অফ বড়োলেণ্ড, চমুকৈ BNLA, ইয়াত কিন্তু প্ৰেছ বিবৃতিক যি বড়ো BNLA চেয়াৰমেন, বড়ো BNLA আৰ্মি চিফ। আৰু ইয়াত যিটো আৰ্মি চিফ শব্দটো, যিটো চিফ শব্দটো হ'ব লাগে যে CHIEF, চিফ, আৰ্মি চিফ হ'ব লাগিছিল। কিন্তু ইয়াৰ যিটো স্পেলিং বা বানানৰ যিটো ষ্ট্ৰাকচাৰ, এইটো শুদ্ধ হোৱা নাই। লগতে এই যি বড়ো BNLA চেয়াৰমেন, এখেতৰ চিলমোহৰ নাই, আৰু বড়ো BNLA আৰ্মি চিফ, ইয়াতো চিলমোহৰ নাই। গতিকে আমি এইটো কোনোবা দল সংগঠনে বড়ো জাতিক ধ্বংস কৰাৰ এটা পৰিকল্পনা কৰি, যিহেতু বড়োবিলাক BTR চুক্তিৰ দ্বাৰা বড়োবিলাক বহুতো উন্নতি হ'ব, আৰু মাজতে যদি বড়োবিলাকৰ যিটো দফাত লিখা যিটো কথাবিলাক বা এগ্ৰিমেণ্টবিলাক যদি আইনৰ পৰিৱৰ্তন কৰা হয়, তেতিয়াহ'লে বড়ো ভূমিত বহুতো অনুষ্ঠান প্ৰতিষ্ঠান হ'ব, আৰু ইয়াৰ দ্বাৰাই বড়োভূমিত থকা বড়োৰ লগতে বহু জাতিগোষ্ঠীয় উন্নয়ন হ'ব। তথাপিতো বড়োভূমিত থকা বড়োবিলাকে বেছিকৈ সুবিধা হ'ব, আৰু বড়োবিলাকে বহুতো উন্নত হ'ব বুলি কিছুমান বড়োৰ ওপৰত এণ্টি বড়ো কিছুমান দল সংগঠনৰ এই নতুনকৈ যিটো খোলা যিটো বড়োৰ BNLA, নতুনকৈ যিটো বড়োবিলাকে বা বড়োভূমিত কিছুমান বড়ো মানুহে বড়োলেণ্ড সৃষ্টি কৰাৰ কাৰণে, লগতে ইয়াত উল্লেখ কৰা হৈছে যে ইয়াত বড়ো নেশ্যনেল লিবাৰেশ্যন আৰ্মি ফ্ৰণ্ট অফ বড়োলেণ্ড, প্ৰেছ ৰিলিজ ডেটেড 10/1/2023। তাৰপিছত লিখা হৈছে খুলুমবাই। এই খুলুমবাই শব্দটোও
যদি বড়ো মানুহে আচলতে এইটো লিখিছে খুলুমবাই শব্দটো নমস্কাৰ বুলি কোৱা হয় অসমীয়াত, কিন্তু KHULUMBAI খুলুমবাই হ'ব লাগিছিল, কিন্তু ইয়াত খুলুমবাই হৈছে। কিন্তু ইয়াৰ যিটো বানানৰ যিটো স্পেলিং ভুল হোৱা বুলি আমি দেখা পাওঁ। আৰু ইয়াত তেওঁলোকে প্ৰেছ ৰিলিজত লিখিছে দি নিউ বড়ো নেশ্যনেল লিবাৰেশ্যন আৰ্মি অৰ্গেনাইজেশ্যন হেভ বিন বৰ্ন ইন বড়োলেণ্ড BNLA ডিমাণ্ড উই নিড বড়োলেণ্ড divide Assam 50-50 and Ranjan Deimari should be released from the jail at the earliest. If our demand is not made again, there will be a serial bomb blast in Assam. Our struggle will be continued till Bodoland is requested to the people of Assam. BJP should be cast away from Assam. Jai বড়ো হাৰিনী জয় বড়োলেণ্ডনি। কিন্তু ইয়াত ৰঞ্জন দৈমাৰী দেৱক ৰিচেণ্টলি বিটিয়াৰ শান্তি চুক্তিৰ দ্বাৰা ৰঞ্জন দৈমাৰী বা আমাৰ যিটো সশস্ত্ৰ সংগঠন NDF বিলাকে সাৰেণ্ডাৰ কৰাৰ পিছত বা শান্তি চুক্তি এগ্ৰিমেণ্ট হোৱাৰ পিছত তেওঁলোকে জেনেৰেল এমনেষ্টি পাব লাগে আৰু তেওঁলোকৰ কেছবিলাক ধীৰে ধীৰে লাহে লাহে নাইকিয়া কৰিব লাগে। আৰু লগতে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়োৰ বিভিন্ন দল সংগঠন আৰু প্ৰাক্তন NDF বিলাকক লৈ দিল্লীৰ 10 জানুৱাৰী যিটো শান্তি চুক্তিৰ যিটো দফাৰ থকা কথাবিলাক আকৰে ভাৰত আৰু অসম চৰকাৰে পালন কৰাৰ নিতান্ত দায়িত্ব আছে। আৰু ইয়াৰ দ্বাৰে বিটিআৰ চুক্তিখন যি সময়ত ৰূপায়ণ হ'ব লাগিছিল এই সময়ত ৰূপায়ণ নোহোৱাৰ কাৰণে আৰু বড়ো ভূমিত কিছুমান প্ৰাক্তন NDB বিলাকৰ ফ্ৰী ৰিক্ৰুইটমেণ্টৰ নামত বা 6 মাহৰ ভিতৰতে যিবিলাক অস্ত্ৰধাৰী বা সাৰেণ্ডাৰ গ্ৰুপ বা যাক আমি যিটো হেডাৰবিলাকক পেৰামিলিটাৰী তেওঁলোকক ৰিক্ৰুইটমেণ্ট কৰাৰ কথা আছিল, কিন্তু বিটিআৰ চুক্তিৰ দ্বাৰা যিটো এগ্ৰিমেণ্টত লিখা আছিল ঠিক তেনেদৰে বড়ো ভূমিত যিবিলাক অস্ত্ৰ সংগঠন কৰিছিল বা নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড তেওঁলোকে বিটিআৰ চুক্তিক স্বাক্ষৰিত কৰিলে। স্বাক্ষৰিত কৰাৰ পিছত তেওঁলোকে যেনেকৈ সা সুবিধা পাব লাগিছিল তেনেকৈ সা সুবিধা হোৱা নাই আৰু কিছুমানে চৰকাৰৰ ফালৰ পৰা অনুদান দিয়াৰ টকা পইচাবিলাক পাইছে আৰু কিছুমান গ্ৰুপে পোৱা নাই। ইয়াৰ কাৰণে এই বড়োৰ মাজত বা NDBৰ মাজতো কিছুমান ভুল বুজাবুজি হোৱাৰ কাৰণে আৰু লগতে চৰকাৰত থকা কিছুমান ব্যক্তিয়ে কিছুমান এই সংগঠনবিলাকৰ লগত যিটো বুজাবুজিৰ যিটো গেপ তেওঁলোকৰ সুৰংগ থকাৰ বাবে কিছুমানে নোপোৱাৰ বিনিময়ত আৰু বিটিআৰ চুক্তিৰ দ্বাৰা যিবিলাক দফাত আছিল এই দফাত থকা কথাবিলাক বাস্তৱ ৰূপায়ণ নোহোৱাৰ কাৰণে বড়ো ভূমিত সন্দেহে লাগিছে যে বিটিআৰ চুক্তিখন ভালদৰে আচলতে আকৰে এই বৰ ডিমাণ্ডবোৰক বাস্তৱত ৰূপায়ণ হ'ব না নাই। যদি ৰূপায়ণ নহয় বা বাস্তৱত যদি চৰকাৰ ফালৰ পৰা তেওঁলোকক অতি শীঘ্ৰে যদি বিটিআৰ চুক্তিত যিটো দফাত থকা ডিমাণ্ডবিলাক যদি নিদিয়ে তেতিয়াহ'লে বড়োবিলাকৰ মাজত কিবা আকৌ নতুনকৈ আন্দোলন কৰা যিটো চিন্তা চৰ্চা এই চিন্তা চৰ্চা বৰ্তমান আহিছে। আৰু লগতে পাৱাৰৰ থকা বৰ্তমান বিৰোধী পক্ষত আছে মাননীয় হাগ্ৰামা মহিলাৰীদেৱ আৰু চৰকাৰৰ ফালৰ পৰা UPPৰ লগতে GSP BJP লগ লাগি বৰ্তমান বড়ো ভূমিত চৰকাৰ চলাই আছে। এই চৰকাৰৰ ওপৰত কিছুমান বিৰোধী পক্ষই তেওঁলোকৰ যিটো বড়ো ভূমিত যিটো
হাই কাজিয়া চলি আছে। কিন্তু এই হাই কাজিয়াখন বা আমাৰ যিটো এতিয়াৰ চুক্তিত সকলো দফাবিলাক যদি কম সময়ৰ ভিতৰত আকৰে পালন কৰা যায়, তেতিয়াহ'লে বড়োভূমিত কিছু দল সংগঠনৰ মাজত যিটো ভুল বুজাবুজি চলি আছে, এই ভুল বুজাবুজি কম দিনৰ ভিতৰত সমাধান হ'ব বুলি আমি আশা কৰোঁ। কিয়নো মাননীয় অসমৰ CM হেমন্ত বিশ্ব শৰ্মা দেৱক আমি আহ্বান জনাওঁ যাতে বড়োবিলাকৰ যিটো ষ্টেণ্ডিং ডিমাণ্ড তাক তেওঁলোকে এৰি BTR নামাকৰণে এটা চুক্তি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ দ্বাৰা কৰা হ'ল, আৰু এই চুক্তিখনৰ লিখা কথাবিলাক যাতে আকৰে পালন কৰে। আৰু এই বড়োভূমিত বৰ্তমান যিটো উৰা বাতৰি, বড়োবিলাকে নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ প্ৰস্তুতি চলাইছে বুলি বিভিন্ন নিউজ চেনেলবোৰৰ প্ৰকাশ কৰি আছে। আৰু বড়োভূমিত আকৌ বিভিন্ন জাতি গোষ্ঠীৰ মাজত বড়োৰ লগত অন্য জাতিৰ লগত আৰু অন্য জাতিক বড়োৰ লগত যিটো হাই কাজিয়া কৰাৰ কাৰণে, গোষ্ঠী সম্পৰ্ক কৰাৰ কাৰণে কিছুমান দল সংগঠনে জড়িত হৈ থকা যেন আমি অনুভৱ কৰোঁ। কিয়নো বৰ্তমান কমতাপুৰ আৰু BTRৰ কিছুমান যুক্তি ৰূপায়ণ কৰাৰ কাৰণে কিছুমান এই বড়োভূমিত থকা দল সংগঠনৰ মাজত ভুল বুজাবুজি হৈ আছে। গতিকে BTR চুক্তিখন কম দিনৰ ভিতৰতে সমাধান কৰি এই বড়োভূমিত যিটো উৰা বাতৰি চলি আছে সশস্ত্ৰ সংগঠন খোলাৰ কথা, এইটো মই ভাবোঁ BTR চুক্তি হোৱাৰ পিছত বড়োবিলাকৰ মাজত আকৌ নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ কথাটো নাহে। কিয়নো বৰ্তমান টেবুলৰ আছে BTR চুক্তিৰ কিছুমান দফাবোৰ ৰূপায়ণ কৰাৰ বা আকৰে এই BTR চুক্তিখন সফল কৰাৰ দায়িত্ব মাত্ৰ বড়ো দল সংগঠন নহয়, সকলো বড়ো মানুহৰ দায়িত্ব আছে বুলি মই ভাবোঁ। কিয়নো অসমৰ বাহিৰত থকা বড়োবিলাকৰ কাৰণে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যিটো BTR চুক্তিৰ দ্বাৰা পোৱা গৈছে, লগতে BTCখন আকৌ মজবুত বনোৱাৰ কাৰণে BTCৰ যিটো জিঅ'গ্ৰাফিকেল বাউণ্ডাৰী, আকৌ কিছুমান ট্ৰাইবেল জনজাতি এলেকা অঞ্চলসমূহ লৈ এটা গ্ৰেটাৰ BTCৰ সীমা বাউণ্ডাৰী কৰা যিটো প্ৰস্তুতি চলাইছে, এই প্ৰস্তুতিৰ দ্বাৰাই বড়োবিলাকে যেনেকৈ উন্নতি হ'ব তেনেকৈ বৰ্তমান বড়ো দল সংগঠনবিলাক চিন্তা চৰ্চা কৰাই আছে। লগতে বড়োভূমিত থকা নিখিল বড়ো ছাত্ৰ সন্থাই ইয়াৰ বিষয়ে বিভিন্ন দল সংগঠন বড়োৰ মাজৰ সমালোচনা কৰি বড়োবিলাকৰ যিটো বাৰ্নিং প্ৰব্লেম, এই বাৰ্নিং প্ৰব্লেমবোৰৰ কেনেকৈ সমাধান কৰা যায় তাক লৈ বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু BJP, বড়ো ওমেন জাষ্টিছ ফ'ৰাম আৰু ABOP আৰু বিভিন্ন দল সংগঠন আছে। এই দল সংগঠনৰ লগত বৰ্তমান আলাপ আলোচনা কৰাৰ কাৰণে যিটো চিন্তা চৰ্চা চলাই আছে, এইটো আমাৰ কাৰণে খুব গ্ৰহণযোগ্য। লগতে এই চৰকাৰৰ ফালৰ পৰা যিটো BTR চুক্তিৰ দ্বাৰা যিটো দফাত লিখা আছে, এইটো কম দিনৰ ভিতৰত যদি আকৰে ৰূপায়ণ যদি নহয়, তেতিয়াহ'লে বড়োভূমিত ঠিক তেনেকৈ খেলি মেলি আৰু বিভিন্ন দল সংগঠনে বড়োবিলাকৰ যিটো উন্নতি দেখি বা BTRৰ যিটো দফাসমূহ যদি সফল হৈ যায়, তেতিয়াহ'লে বড়োবিলাকে অসমৰ ভিতৰতে ফাৰ্ষ্ট ৰিজন হ'ব বুলি কিছুমান ভয় লাগিছে, যাৰ বাবে বড়োক যিকোনো প্ৰকাৰে ডমিনেট কৰি বড়োবিলাকৰ শক্তি নাইকিয়া কৰা যিটো চিন্তা চৰ্চা কৰিছে, এইটো আচলতে আমাৰ কাৰণে ভাল বুলি আমি নাভাবোঁ। কিয়নো এখন দেশত বিভিন্ন জাতি গোষ্ঠী একেলগে থাকি ইয়াত শান্তিভাৱে বসবাস কৰাৰ কাৰণে চিন্তা চৰ্চা কৰাটোৱে আমাৰ নিতান্ত প্ৰয়োজন বুলি আমি ভাবোঁ। কিয়নো
এখন দেশত মাত্ৰ এটাই জাতি নাথাকে, গতিকে BTCৰ বিভিন্ন জাতি গোষ্ঠী থাকিব পাৰে, কিন্তু ইয়াত নমেনক্লেচাৰ যিটো নেম প্লেট মাত্ৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, যাক আমি BTC বুলি জনা যায়। এই BTCখন আমি মাত্ৰ বড়োবিলাকৰ ভূমি বুলি যিটো চিন্তা চৰ্চা কৰি আমাৰ বড়ো ভূমিত থকা দল সংগঠনবিলাকে কিছুমান ভুল আখ্যা দি আমাৰ কিছুমান নাগৰিকবিলাকৰ মাজত সোমাই পৰিছে, যাৰ বাবে বড়ো অবড়ো বিভিন্ন জাতি গোষ্ঠীৰ মাজত বড়োৰ বিৰোধী ঢৌ সোমাই বড়োবিলাক একতা ধ্বংস কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এইটো শুভ লক্ষণ নহয় বুলি মই ভাবোঁ, কিয়নো বড়োৰ লগতো বড়োৰ মাজতো কিছুমান ৰাজবংশী গাঁও আছে, ৰাজবংশী গাঁৱত মাজত কিছুমান অসমীয়া আছে, বড়ো আছে, ৰাভা আছে, গাৰো আছে, বিভিন্ন জাতি গোষ্ঠী একেলগে আছে। গতিকে এটা জাতিৰ ওপৰত যদি জুই লগোৱা হয়, এই জুইখন মাত্ৰ এটা জাতিৰ ঘৰটো নজ্বলায়। গতিকে এটা জাতিৰ লগত গোষ্ঠী সম্পৰ্ক হোৱাৰ লগে লগে সিজনে সিজনৰ লগত যিটো আমাৰ যিটো আণ্ডাৰষ্টেণ্ডিং বুজাবুজি আছে, যেনে আগতে যিটো ভুল বুজাবুজিৰ মাজত আমাৰ মাজৰ গোষ্ঠী সম্পৰ্ক হৈ গ'ল, এইবোৰ আমি এৰি কেনেকৈ আমি নতুনকৈ বড়ো ভূমিত থাকি বড়ো অবড়ো চবে একেলগে থাকি বড়ো ভূমিত উন্নতিৰ কাৰণে বড়োৰ লগতো অন্য জাতীয় কেনেকৈ ইয়াত উন্নতি হ'ব পাৰে তাক লৈ শান্তিভাৱে আলোচনা কৰি যদি কিবা বড়ো নেতাবিলাকে কিবা যদি ভুল কৰিছে তেওঁলোকৰ লগত আপোনালোকে আলোচনা কৰক, আৰু আলোচনা কৰি আমি মেচ লৈ আহি আমাৰ যিটো ভুল বুজাবুজি ক'ত লুকাই আছে এই ভুল বুজাবুজিবোৰ আমি নাইকিয়া কৰাৰ এতিয়া সময় আহি পৰিছে। গতিকে আমি মৰি যোৱাৰ পিছত আমাৰ জেনেৰেল প্ৰজন্মই এই বড়ো ভূমিত থাকিব লাগিব। আমি নতুন প্ৰজন্মক আমি কেনেকৈ এইখন দেশত বা এই বড়ো ভূমিত আমি কেনেকৈ তেওঁলোকক শাসন কৰাৰ যিটো দায়িত্ব তেওঁলোকক কেনেকৈ দিয়া যায়, আৰু আমাৰ মাজত যিটো ভুল চিন্তাধাৰা কৰা এইবোৰ কেনেকৈ নাইকিয়া কৰিব পাৰে, তাক বড়ো মাত্ৰ নহয় বড়োৰ বাদে অন্য জনগোষ্ঠীৰ চিন্তা চৰ্চা কৰিব লাগিব। আমি BTCৰ শান্তিৰ কাৰণে কাম কৰি যাম। আমি একেলগে একেখন নাৱৰে যাত্ৰী হিচাপে আমি জীয়াই থাকিব লাগিব, কিয়নো মানুহ বড়ো অসমীয়া নাই, এইবোৰ জাতি এটা মাত্ৰ নামাকৰণে। যদি চাওতাল ল'ৰাৰ বড়ো মানুহে যদি ডাঙৰ দীঘল কৰা হয় বড়ো হৈ যায়, আৰু বড়ো ল'ৰাক যদি চাওতাল মানুহ ডাঙৰ দীঘল কৰিবলৈ দিয়া হয় তেওঁ কিন্তু বড়ো হৈ নাযায়, চাওতাল হৈ যায়। ঠিক তেনেকৈ বড়োৰ মানুহৰ কোনো ষ্টেকাৰ নাথাকে, মাত্ৰ আমি তিনিটা লিংগ আছে যাক আমি হিজৰা স্ত্ৰী পুৰুষ বুলি জনা যায়। গতিকে জাতিটো হ'ল তিনিটা মাত্ৰ জাতি আছে, হিজৰা, পুৰুষ, মহিলা। আমি কেনেকৈ ভালদৰে এই BTC অঞ্চলখন শাসন কৰিব পাৰোঁ, আৰু এই BTC অঞ্চলখন শাসন কৰাৰ কিছুমান সুবিধা আমিও ল'ব লাগিব, আৰু কিছুমান এৰা ধৰাৰ মাজত আমি দিবই জানিব লাগিব। আৰু কিছুমান আমাৰ মাজত যদি ভুল বুজাবুজি হয় তেতিয়াহ'লে আমি একে ঠাইৰে মানুহ হিচাপে আমি আলোচনাৰ মাধ্যমেৰে কিছুমান আমাৰ যিটো ভুল চিন্তাধাৰা ক'ত লুকাই আছে এইবোৰ আমি শুধৰাব লাগিব, আৰু আমি BTCৰ উন্নতিৰ হকে কাম কৰি যোৱাটো নিতান্ত প্ৰয়োজন বুলি ভাবোঁ। কিয়নো BTC অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠীয় ভাৰত সংবিধানৰ অধীনত যিটো অধিকাৰ প্ৰাপ্য দিয়া হৈছে এইটো আপুনি অসমৰ লগত থাকিলেও পাব, আৰু বড়ো ভূমিত থাকিলেও আপুনি এই ভাৰত সংবিধানত থকা অধিকাৰ বা প্ৰাপ্যবিলাক আপুনি পাব, আৰু তাক লৈ আপুনি ভয় কৰিব লগা একো কথা নাই। ভাৰত চৰকাৰে আমাক বহুতো মৌলিক অধিকাৰ দিছে। এই মৌলিক অধিকাৰটো কোনো আপোনাৰ বুকৰ পৰা কাঢ়ি নিব নোৱাৰে, কিয়নো ভাৰতবৰ্ষ এটা বিশাল গণতন্ত্ৰৰ দেশ। এই বিশাল গণতন্ত্ৰৰ দেশত সংবিধানে আমাক বহুতো অধিকাৰ দিছে। এই অধিকাৰ
ভোটটো আমি ভাৰতবৰ্ষৰ যিকোনো ঠাইত থাকিলেও আমি পাব। গতিকে বড়োভূমিত বৰ্তমান যিটো উৰা বাতৰি, বড়োভূমি নতুনকৈ সশস্ত্ৰ অস্ত্ৰ খোলাৰ যিটো পৰিকল্পনা বড়োবিলাকে কৰিছে আৰু মাননীয় ৰঞ্জন দৈমাৰী দেৱক জেলৰ পৰা যদি মুক্তি কৰা নাযায় তেতিয়াহ'লে আকৌ অস্ত্ৰধাৰী সংগঠন খুলি আৰু অসমত চিৰিয়াৰী বম ব্লাষ্ট কৰাৰ কথা কৈছে। বিটিআৰ চুক্তিৰ দ্বাৰা বৰ্তমান যোৱা 10 তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থা আৰু ভাৰত চৰকাৰ আৰু প্ৰাক্তন NDP নেতাবিলাকৰ লগত লৈ দিল্লীত যিটো শান্তি আলোচনা বিটিআৰ চুক্তিক লৈ আলোচনা কৰিছিল, এই আলোচনাৰ মৰ্মে বড়োবিলাকৰ যিটো ডিমাণ্ড বিটিআৰ চুক্তিৰ 90% দফাৰ থকা ডিমাণ্ডবোৰ সফল কৰিব বুলি আশ্বাস দিয়া হৈছে। তাকে লৈ কিছুমান বড়ো বিৰোধী দলবিলাকে ভাবিব পাৰে ৰঞ্জন দৈমাৰীক যদি কম দিনৰ ভিতৰত যদি মুক্তি দিয়া যায় আৰু তেওঁলোকৰ যিটো 90% বিটিআৰ চুক্তিৰ দফাবোৰৰ যদি ৰূপায়ণ হয় তেতিয়াহ'লে বড়োভূমি বহুত উন্নত হ'ব আৰু বড়োবিলাকক কোনো শক্তিয়ে ডমিনেট কৰিব নোৱাৰিব বুলি কিছুমান এণ্টি বড়োবিলাকে এইটো ভুল চিন্তাধাৰাৰে এই নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ যিটো পৰিকল্পনা বড়োবিলাকে কৰিছে তাক লৈ কিছুমান ৰাজনীতি কৰিব পাৰে। কিয়নো ৰঞ্জন দৈমাৰীক লাইফ টাইম জেলত ভৰাই ৰাখিব পাৰিলে বড়োবিলাকৰ যিটো ৰাজনীতিৰ বাতাবৰণ দিনে নিশাই বেয়া পিনে গৈ থাকিব আৰু বড়োবিলাকৰ মাজত বড়োৱে বড়োক সিজনক গালাগালিজ কৰি থাকিব আৰু বড়োৰ মাজত সোমাই বড়োভূমিত কিছুমান নেতাবিলাকে বা কিছুমান পাৰ্টিবিলাকে কিছুমান ৰাজনীতি নেতাবিলাকে সোমাই বিটিআৰত শাসন কৰাৰ যিটো চিন্তা চৰ্চা কৰিছে, এই বৰ চিন্তা চৰ্চা কিন্তু ভাল চিন্তা চৰ্চা বুলি আমি নাভাবোঁ। কিয়নো গণতন্ত্ৰৰ দেশত যিকোনো পাৰ্টিকে হওক BTCত AGPও শাসন কৰিব পাৰিব যদি সংখ্যাগৰিষ্ঠতা হয়। BJP AGP কোনো কথা নাই। ইয়াত যদি ৰাইজে যদি ছাপৰ্ট কৰে যিকোনো ৰাজনীতি পাৰ্টিয়ে বা দলে ইয়াত শাসন কৰিব পাৰে, চৰকাৰ কৰিব পাৰে। গতিকে এই চৰকাৰ কৰাৰ নামত আমাৰ BTCৰ নাগৰিকবিলাকৰ মাজত কুমন্ত্ৰ সোমাই আমাৰ মাজত ডিভাইড এণ্ড ৰুল কৰি শাসন কৰাৰ যিটো চিন্তা চৰ্চা কোনোবা যদি কৰিছে এইটো ভুল বুলি আমি ক'ব লাগিব। কিয়নো বৰ্তমান বড়োবিলাকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ দ্বাৰা ভালদৰে আলোচনা কৰি যিটো বিটিআৰ চুক্তি হৈ গ'ল, এই চুক্তি হোৱাৰ দফাসমূহ কম দিনৰ ভিতৰতে চৰকাৰে সমাধান কৰিব লাগিছিল, কিন্তু বিশেষ কাৰণত চৰকাৰৰ ফালৰ পৰা এইখন কৰিব পৰা নাই আৰু কম দিনৰ ভিতৰত মাহৰ ভিতৰত এই BTCৰ চুক্তিত 90% যিটো দফাৰ থকা ডিমাণ্ডসমূহক আইনত ৰূপায়ণ কৰাৰ কথা বৰ্তমান নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মাননীয় ডিফেণ্ডাৰ থ্ৰইদি বিভিন্ন নিউজ চেনেলত এইটো প্ৰকাশ পাইছে। তাকে লৈ বড়োৰ মাজত ভুল বুজাবুজি সোমাই দিয়াৰ কাৰণে কিছুমান বড়ো বিৰোধী এণ্টি বড়ো মানুহবিলাকে এই বড়োবিলাকৰ মাজত আকৌ নতুনকৈ সশস্ত্ৰ সংগঠন খুলি বিভিন্ন জাতি গোষ্ঠী ধ্বংস কৰাৰ পৰিকল্পনা কৰিব বা আকৌ নতুনকৈ সুকীয়া বড়ো ৰাজ্য গঠন কৰাৰ কাৰণে আন্দোলন আকৌ কৰিব। ঠিক তেনেকুৱা ধমকি দিয়া নিচিনা যিটো প্ৰেছ ৰিলিজত লিখা হৈছে, কিন্তু মই এইখন যিটো প্ৰেছ ৰিলিজ যিটো ৰাইটিং পেড ইয়াত কোনো চিল মোহৰ নাই। গতিকে যদি সঁচাকৈ বড়োলেণ্ডে নতুনকৈ সশস্ত্ৰ সংগঠন কৰাৰ পৰিকল্পনা কৰিছে, আমি তেওঁলোকৰ পৰা আমি স্পষ্টীকৰণ পাওঁ আৰু তেওঁলোকে এটা ইমান ডাঙৰ সংগঠন খুলিব যিটো পৰিকল্পনা কৰিছে, তেওঁলোকৰ চিল মোহৰ বনোৱাৰ কাৰণে তেওঁলোকৰ পইচা নাই বুলি আমি নাভাবোঁ। কিয়নো এইখন কোনোবা এণ্টি বড়ো দল সংগঠনবিলাকে কম্পিউটাৰত টাইপ মাৰি এই সশস্ত্ৰ সংগঠন খোলাৰ যিটো পৰিকল্পনাৰ কথা আৰু ৰঞ্জন দৈমাৰী যাতে জেলত লাইফ টাইম থাকক
আৰু বড়োবিলাকৰ যিটো সুকীয়া বড়ো ৰাজ্য গঠন কৰাৰ পৰিকল্পনা তাক নাইকিয়া কৰাৰ কাৰণে বা নষ্ট কৰাৰ কাৰণে আৰু বড়োবিলাকৰ যিটো একতাৰ যিটো বাতাবৰণ বিনষ্ট কৰাৰ কাৰণে কিছুমান জাতীয় এই বড়োবিলাকে সহস্ৰ নতুনকৈ খুলিছে বুলি এটা বদনাম দিয়াৰ কাৰণে এইটো কৰিছে বুলি মই ভাবোঁ। আৰু যদি সঁচাকৈ বড়ো ভূমিৰ সহস্ৰ সংগঠন কোনোবা বড়ো দল সংগঠনবিলাকে যদি খুলিব বিচাৰিছে এইটো আমাৰ কাৰণে খুব শুভ লক্ষণ নহয়, কিয়নো অস্ত্ৰৰ দ্বাৰাই বৰ্তমান যুগত আমি নিজৰ অধিকাৰ বা প্ৰাপ্যবোৰক আমি পাব বুলি চিন্তা চৰ্চা কৰি আন্দোলন কৰাটো ভুল ধাৰণা বুলি আমি ক'ব লাগিব। ভাৰত নিচিনা বিশাল গণতন্ত্ৰৰ দেশত আৰ্মি পুলিচ CRP লগত যুঁজাটো ইমান সহজ নহয়। গতিকে আগৰ দিনৰ আন্দোলনৰ কথাবিলাক বেলেগ আছিল। বৰ্তমান ভাৰতৰ যিটো পুলিচ ডিপাৰ্টমেণ্টৰ যিটো চিন্তা চৰ্চা আৰু ভাৰত চৰকাৰৰ যিটো চিন্তা চৰ্চা এইবোৰ আমি ভালদৰে যদি চাব যাওঁ তেতিয়াহ'লে যিকোনো সশস্ত্ৰ সংগঠন খোলা এই জাতিৰ সশস্ত্ৰ সংগঠন খোলাৰ খেদাৰবিলাকত যদি চৰকাৰে ইচ্ছা কৰে কম দিনৰ ভিতৰত তেওঁলোকে ধৰি লকআপত ৰাখি এই জাতিক তেওঁলোকে যিকোনো প্ৰকাৰে ভাল মানুহকো বেয়া যেনে অস্ত্ৰ নোহোৱা মানুহৰ হাতৰ অস্ত্ৰ তুলি বা কাৰোবাৰ ঘৰত অস্ত্ৰ নাই এই অস্ত্ৰখন কাৰোবাৰ ঘৰত সোমাই এইখন মানুহক দায়ী বুলি সজাই এইখন জাতিক ধ্বংস কৰিব পৰা কিছুমান ছিষ্টেম আমি বিভিন্ন ভাৰতবৰ্ষত থকা কিছুমান ঠাইত ঠিক তেনেকুৱা আৰু আগতেও বড়ো ভূমিত ঠিক তেনেকুৱা ছিষ্টেমৰ থ্ৰুৱেদি বড়োবিলাকক ডমিনেট কৰাৰ কাৰণে মাননীয় প্ৰফুল্ল মহন্ত দেৱৰ দিনৰ পৰাও এইবিলাক হৈছিল। কিন্তু বৰ্তমান আমি নাভাবোঁ যে আমি যিহেতুকে অসমত থাকি আমি বড়োবিলাকৰ যিটো প্ৰাপ্য এই প্ৰাপ্যখন আমি ল'বলৈ বিচাৰিছোঁ। গতিকে আমি অসমীয়াক আমি ইল্লাৰ ব্ৰাদাৰ বুলি ভাবোঁ আৰু অসমীয়াবিলাকক আমাক নিশ্চয় সৰু ভাইটি বা স্মল ব্ৰাদাৰ বুলি যদি সন্মান জনায় বা সন্মান জনাইছে আৰু সন্মান জনাই বৰ্তমান BTR চুক্তিখন কৰা হৈছে আৰু এই BTR চুক্তিৰ দ্বাৰা BTCৰ থকা বিভিন্ন জাতি গোষ্ঠীয়ে বহুত লাভৱান হ'ব বুলি আমি ভাবোঁ। ইয়াক লৈ বা BTR চুক্তি ৰূপায়ণ কৰা বাধা প্ৰদান কৰা মানে আমিয়ে নিজে নিজৰ ভৰিত কুটাৰ মাৰি লোৱাহেন কথা। গতিকে আমি যিকোনো প্ৰকাৰে BTR দফাত থকা যিটো ডিমাণ্ডবোৰ আমি কম দিনৰ ভিতৰতে সফল হোৱাটো বিচাৰোঁ আৰু বড়ো ভূমিত বৰ্তমান যিটো ঢৌ চলি আছে চৰকাৰৰ পৰা হওক বা পুলিচ বিষয়াবিলাকৰ চিন্তা চৰ্চাৰ ফালৰ পৰাই হওক বা অসম চৰকাৰৰে হওক আমি কেনেকৈ আমি অসমত থকা কিছুমান কাউন্সিল আৰু আমাৰ বড়ো ভূমিক কেনেকৈ আমি শান্তিত ৰাখিব পাৰে আৰু বড়োৰ মাজত যাতে ভুল বুজাবুজি সোমাই নিদিয়ে আৰু ইয়াক আমি কেনেকৈ লিগেলাইজভাৱে আমি BTR চুক্তিখন কম দিনৰ ভিতৰতে আমি আকৰে আমি সফল কৰিব পাৰে তাক চিন্তা চৰ্চা কৰি গাদীত থকা নেতাবিলাকে আৰু লগতে BTRৰ চিফ মাননীয় প্ৰমোদ দেৱকে আমি আহ্বান জনাওঁ যাতে এই BTR চুক্তিৰ দ্বাৰা যিটো ভালদৰে এইটো সফল কৰাৰ কাৰণে BTC চৰকাৰৰ ইয়াৰ নিতান্ত দায়িত্ব আছে বুলি আমি ভাবোঁ। গতিকে নিখিল বড়ো ছাত্ৰ সন্থা আৰু BTC গভৰ্ণমেণ্ট অসম চৰকাৰ লগ লাগি ভালদৰে কেনেকৈ আমি BTR চুক্তিখন আমি কম দিনৰ ভিতৰতে আমি সমাধান কৰিব পাৰে তাক চিন্তা চৰ্চা কৰি মেচ লৈ আহি যদি সমাধান নকৰে তেতিয়াহ'লে বড়ো ভূমি ঠিক তেনেকৈ সিজনে সিজনক লৈ বিভিন্ন উৰা বাতৰিৰে বাতৰি পৰিৱেশন কৰি আৰু ছ'চিয়েল মিডিয়াত কিছুমান হওক নহওক কথাবিলাক পৰিৱেশন কৰি আমাৰ মাজত ভুল বুজাবুজি কৰা কথা লিখিব। গতিকে আমি এই ছ'চিয়েল মিডিয়াত এণ্টি বড়ো এণ্টি এছামিজ আৰু বিভিন্ন কথাবিলাক আমি ছ'চিয়েল মিডিয়াত যাতে আমাৰ মানুহবিলাক নিলিখে আৰু আমি কেনেকৈ ভাৰত সংবিধানত থকা অধিকাৰবিলাক আমি কেনেকৈ প্ৰাপ্যবোৰ আমি পাব পাৰে তাকে লৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰক আৰু এই জাতিৰ ওপৰত যাতে হিংসাভাৱে
কাম নকৰে তাক কামনা কৰি মই আজিৰ মোৰ এই হুমুকৈ বিটিয়াৰ ভূমিত বা বড়ো ভূমিত সহস্ত্ৰ নতুনকৈ খোলাৰ যিটো পৰিকল্পনা কৰাৰ কথা উৰা বাতৰিক লৈ বৰ্তমান বড়ো ভূমিত বৰ্তমান যিটো পলিটিকেল যিটো ড্ৰামা এই ড্ৰামাবোৰ চলি আছে এই পলিটিকেল এই বড়ো ভূমিত হৈ থকা যিটো BNLA নতুনকৈ সহস্ৰ সংগঠন কৰাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ দ্বাৰে ৰঞ্জন দৈমাৰী আৰু ৰঞ্জন দৈমাৰী কম দিনৰ ভিতৰত যদি খালাচ কৰা যায় মুক্তি দিয়া নাযায় তেতিয়াহ'লে তেওঁলোকে বড়োলেণ্ডৰ কাৰণে তেওঁলোকে যুঁজি থাকিব আৰু যিমান দিন বড়োলেণ্ড নহয় তেতিয়ালৈকে তেওঁলোকে আন্দোলন কৰি থাকিব বুলি এই প্ৰেছ বিবৃতিত কোৱা হৈছে কিন্তু এই প্ৰেছ বিবৃতি কিছুমান বানানবিলাক আমি চালে আৰু লগতে এই বিষয়ববীয়াসকলৰ তলত চিলমোহৰ যেনেকৈ থাকিব লাগে ঠিক তেনেকুৱা নাই আৰু ইয়াৰ যিটো লিখা কথাবিলাক আমি ভালদৰে চালে কিছুমান বানান গঠনত বহুতো ভুল হৈ যোৱা বুলি আমি ভাবোঁ কিয়নো বড়ো মানুহে যদি সঁচাকৈ এইটো লিখিছে বড়ো মানুহে বড়ো বানানটো ইমান ভুল নকৰে গতিকে শিক্ষিত মানুহে এটা দল সংগঠন খুলিব পাৰে অশিক্ষিত মানুহ কেতিয়াও উগ্ৰপন্থী সংগঠনে হওক বা যিকোনো দল সংগঠন খোলাৰ কথাই কওক তেওঁলোকে নুখোলে গতিকে শিক্ষিত মানুহে নিজৰ জাতিৰ কথা বেছিকৈ চিন্তা কৰে আৰু এই জাতিৰ যিটো অভিযোগ কেনেকৈ চৰকাৰৰ লগত সমালোচনা কৰি বা গণতান্ত্ৰিকভাৱে আন্দোলন কৰি কেনেকৈ সমাধান কৰিব পৰা যায় তাক লৈ তেওঁলোকে দল সংগঠন গঠন কৰে গতিকে মই ভাবোঁ এই ৰাইটিং পেডটো এটা ভুৱা ৰাইটিং পেড বুলি মই ভাবোঁ কিয়নো ইয়াত কোনো চিলমোহৰ নাই গতিকে যদি সঁচাকৈ বড়ো ভূমিত সশস্ত্ৰ সংগঠন খোলাত কোনোবা বড়ো দল সংগঠন যদি পৰিকল্পনা কৰিছে তেতিয়াহ'লে ভুল হ'ব বুলি মই ভাবোঁ কিয়নো বৰ্তমান টেবুলত BTR চুক্তিখন আমি আকৰে সফল কৰাৰ কথা আৰু আইনৰ পৰিৱৰ্তন কৰাৰ কথা বৰ্তমান মেচ লৈ চলি আছে BTR চুক্তি সফল নোহোৱাকৈ বড়োবিলাকে আকৌ নতুনকৈ সুকীয়া বড়ো ৰাজ্যক লৈ আন্দোলন কৰিব বুলি মই নাভাবোঁ কিছু হয়তো হেকক যিবিলাক নতুন তেওঁলোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনালোঁ লগতে যিবিলাক ব্যক্তিয়ে মোৰ GSP Advice 365 চেনেলটো চাই আছে তেওঁলোকক মই ধন্যবাদ যাচি আজিৰ মোৰ যিটো হুমুকৈ যিটো আলোচনা এই আলোচনাখন ইয়াতে মই সামৰণি মাৰিলোঁ